এক্সপ্ৰেছ টেল চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ ওচৰলৈ ভাৰতৰ ৰাষ্ট্ৰপতি ভৱনৰ বিশেষ আকৰ্ষণ মোগল গাৰ্ডেনৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে মোগল গাৰ্ডেনৰ বিষয়ে থুলমূল ধাৰণা এটা লাভ কৰিব। আহক পলম নকৰি আৰম্ভ কৰোঁ আজি আমাৰ এই ভিডিঅ'টো। ৰাষ্ট্ৰপতি ভৱনৰ অন্যতম আকৰ্ষণ হৈছে মোগল গাৰ্ডেন। বিভিন্ন ফুলেৰে জাতিষ্কাৰ হৈ থকা এই মোগল গাৰ্ডেন ৰাষ্ট্ৰপতি ভৱনৰ পিছফালে অৱস্থিত। জানিবলগীয়া যে ভাৰতৰ জম্মু কাশ্মীৰত অৱস্থিত মোগল গাৰ্ডেনৰ অনুপ্ৰেৰণাতে 1917 চনত ছাৰ এডউইন লুটিয়েনে ৰাষ্ট্ৰপতি ভৱনৰ মোগল গাৰ্ডেনৰ নক্সাটো তৈয়াৰ কৰিছিল। এই বাগিচাখনৰ উত্তৰৰ পৰা দক্ষিণ দিশলৈ আৰু পূবৰ পৰা পশ্চিমলৈ দুটা বিশেষ নলা নিৰ্মাণ কৰা হৈছে। এই নলাই বাগিচাখনক দুটা ভাগত ভাগ কৰিছে। বাগিচাখনৰ ভিতৰত 6টা পদুম ফুলৰ আকৃতিৰ পানীৰ ফুৱাৰা আছে। ইয়াৰ উপৰিও বাগিচাখনৰ ভিতৰত আন বহুকেইটা সৰু বৰ পানীৰ ফুৱাৰা আছে। এনে পানীৰ ফুৱাৰাৰ পৰা প্ৰায় 12 ফুট উচ্চতালৈ পানী ওপৰলৈ উফন্দি উঠে, যি দৃশ্যই দৰ্শকৰ মন আলোড়িত কৰি তোলে। মোগল গাৰ্ডেনৰ মাটিকালি হৈছে 15 একৰ। প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহত সাধাৰণ দৰ্শকৰ বাবে মুকলি কৰি দিয়া হয় এই মোগল গাৰ্ডেন। বিশেষকৈ উদ্যান উৎসৱৰ সময়ত মোগল গাৰ্ডেন সাধাৰণ দৰ্শকৰ বাবে মুকলি কৰি দিয়া হয়। এই বছৰৰ উদ্যান উৎসৱত সুদূৰ নেদাৰলেণ্ডৰ পৰা অনা 8টা প্ৰজাতিৰ 10,000 টিউলিপ আৰু ইয়াৰ সুবিশাল আয়তনৰ গাৰ্ডেন খুব আকৰ্ষণীয় আৰু চাবলগীয়া। তাৰোপৰি ইয়াত প্ৰায় 70 প্ৰজাতিৰ মৌচুমী ফল, কলা, বগা, আঞ্জলিকসহ 135 প্ৰজাতিৰ গোলাপ মোগল গাৰ্ডেনৰ সৌন্দৰ্য ধৰি ৰখাত সহায় কৰিছে। বাগিচাখন ৰাষ্ট্ৰপতি ভৱনৰ মূল প্ৰৱেশদ্বাৰৰ পৰা বিস্তৃত হৈ আছে। উত্তৰৰ পৰা দক্ষিণ দিশলৈ বিস্তৃত হৈ থকা টেৰেছ গাৰ্ডেনত অনবৰতে বিভিন্ন ৰং আৰু প্ৰজাতিৰ ফুল ফুলি থাকে। গছ-লতিকাৰে পৰিপূৰ্ণ এই বাগিচাখনৰ উপৰিও ৰাষ্ট্ৰপতি ভৱনৰ ভিতৰত পুৰ্ধা গাৰ্ডেন নামৰ আন এখন বাগিচা আছে। এই বাগিচাৰ দেৱাল প্ৰায় 12 ফুট ওখ আৰু এই দেৱালসমূহত বিভিন্ন ধৰণৰ ফুল, পাত আদিয়ে শোভা কৰি আছে। বাগিচাত বিভিন্ন প্ৰজাতিৰ চৰাই দেখিবলৈ পোৱা যায়। তাৰে ভিতৰত ময়ূৰ, শালিকা আদি অন্যতম। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।